মোক ল'ৰা এজনে কৈছিলে যে দাদা আমাৰ বিয়া পতা 1 বছৰ হ'ল, আজি 3 মাহ মানৰ পৰা প্ৰতিদিনে আমাৰ ঘৰত কাজিয়া হয়। ভাবিছিলো বিয়া পাতি সুখেৰে সংসাৰ কৰিম, কিন্তু তাৰ ওলোটা সদায় কাজিয়া হয়। মই এটা কথা কওঁ, কাজিয়াটো সকলোৰে হয়, কিন্তু আমি ভাবি নাপাওঁ কিয় হয়। মই ভাবো কাজিয়া এক ফালৰ পৰা নহয়, দুয়ো ফালৰ পৰা সমানে হয়। আমি খঙত থকা অৱস্থাত কিয় ভাবো এইটো যেন আমাৰ কথাটোৱে হ'ব লাগিব, মোৰ কথাটোৱে হ'ব লাগিব। মই যদি মোৰ ফালৰ পৰা নোহোৱা কথা এটা কওঁ, সেই কথাটো সিফালৰ মানুহজনে যদি একচেপ্ট নকৰে, তেনেকৈ আমাৰ কাজিয়াখন সৃষ্টি হয়। আমি কিয় ভাবো এইটো যেন মোৰ কথাটোৱে হ'ব লাগিব, তাইৰ কথাটো হ'লে নহ'ব। কথা হ'ল, মই যদি মোৰ ফালৰ পৰা কাজিয়াটো বন্ধ কৰি দিওঁ, 50% কাজিয়া নোহোৱা হৈ যাব। মানুহৰ বিয়া পতাৰ পাছত যিটো লাইফ, সেই লাইফটো এটা বেলেগ ধৰণত গুচি যায়। তুমি ডেকাৰ জীৱনৰ যিটো লাইফ, সেই লাইফটো আৰু বিয়া পতাৰ পাছত নোপোৱা। ডেকাৰ জীৱনত কোনোবাই কিবা এটা ক'লে ফটকে মাৰি দিলা, কাজিয়া লাগি গ'লা, সেইটো বেলেগ কথা। বিয়া পতাৰ পাছত তুমি সহ্য কৰিব পাৰিব লাগিব, লাগিলে তুমি ল'ৰাই হোৱা, লাগিলে ছোৱালীয়ে হোৱা। তুমি যদি তোমাৰ ভাগৰ কাজিয়াখিনি নকৰো বুলি ভাবা, তেতিয়া কিন্তু কাজিয়া নহ'ব। এদিন, দুদিন, এসপ্তাহ, 10 দিন, 1 মাহ, তাৰ পাছত আৰু কাজিয়া বন্ধ হৈ যাব। দিনটো কাম কৰি কামৰ পেছাৰত আহি মানুহজনী কিবা এটা কোৱাৰ পাছত খং কৰাৰ জেগাত এবাৰ হাঁহি মুখে উত্তৰ দি চাবাচোন। আৰু ছোৱালীসকলক এটা কথা কওঁ, মানুহজনক এনেই খং কৰাৰ জেগাত তেওঁক বুজিবলৈ অলপ চেষ্টা কৰিবা, কাৰণ তেওঁ তোমাৰ সুখটো বিচাৰে, তোমাৰ মুখত হাঁহি বিৰিঙাব বিচাৰে। যদি তুমি এনি টাইম যদি খং কৰি থাকা, মুখ ফুলাই থাকা, তেতিয়া স্বামীজনৰো নিশ্চয় খং উঠিব। কাজিয়া বন্ধ কৰা, সুখেৰে থাকিব চেষ্টা কৰা। যি পাইছা তাতে সন্তুষ্ট হোৱা। ধন্যবাদ।